সন্মানীয় হাতৰ প্ৰেমী ৰাইজসকল, হাতৰ আড্ডা চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম কেইটামান মজাৰ হাতৰ। আশা কৰিছোঁ হাতৰকেইটা ভাল লাগিব। আজিৰ ১ নম্বৰ হাতৰটো হৈছে এনেকুৱা কি গছ আছে কাটিলে খৰি পোৱা নাযায়। উত্তৰটো ক'ব পাৰিছেনে? উত্তৰটো হ'ল কলগছ, হয়নে? বোলক তাৰ পিছৰ প্ৰশ্নটো চাওঁ। গা চুটি গা হাতী, ওলমি ওলমি লাগে গুটি। ক'ব পাৰিবনে উত্তৰটো কি? সময় সমাপ্ত। উত্তৰটো হ'ল তেতেলী। আজিৰ ৩ নম্বৰ প্ৰশ্নটো হৈছে টিপি দিলে টিপ খায়, ফালি দিলে মেল খায়। সময় সমাপ্ত। উত্তৰটো হ'ল কঁঠাল। তাৰ পিছৰ প্ৰশ্নটো হৈছে এনেকুৱা কি আছে যিটো ছোৱালী মানুহৰ সোনকালে ওলাই আহে? উত্তৰটো ক'ব পাৰিছেনে? উত্তৰটো হ'ল চকু পানী, হয়নে? আজিৰ ৫ নম্বৰ প্ৰশ্ন। এনেকুৱা কি আছে পানীত নুডুবে আৰু জুইত নুপুৰে? প্ৰশ্নটো একেবাৰে সহজ। উত্তৰটো ভাবি পাইছেনে? উত্তৰটো হ'ল বৰফ। পিছৰ প্ৰশ্নটো হ'ল হাবিৰ পৰা ওলাল বুঢ়ী, তাইৰ চকু ১২ কুৰি। সময় শেষ। উত্তৰটো হ'ল চালনী। ৭ নম্বৰ প্ৰশ্ন। এনেকুৱা কি বস্তু আছে ভাঙিলে সকলোৱে প্ৰশংসা কৰে? সময় সমাপ্ত। উত্তৰটো হৈছে ৰেকৰ্ড ভাঙিলে। তাৰ পিছৰ প্ৰশ্নটো হৈছে এনেকুৱা কি বস্তু আছে ব্ৰেকফাষ্টত খাব নোৱাৰি? উত্তৰটো হৈছে লাঞ্চ বা ডিনাৰ। ৯ নম্বৰ প্ৰশ্ন। এনেকুৱা কি গছ আছে গছটো ওখ কিন্তু মানুহে বগাব নোৱাৰে? সময় সমাপ্ত। উত্তৰটো হৈছে কলগছ। কলগছত মানুহে বগাব নোৱাৰে। আজিৰ ১০ নম্বৰ প্ৰশ্ন। কি ফলৰ ৰং নাই? সময় সমাপ্ত। উত্তৰটো হৈছে যোগফল, যিটো যোগফল গণিতত পোৱা যায়। আজিৰ ১১ নম্বৰ প্ৰশ্ন। এনেকুৱা কি ফল আছে ওপৰত পাত থাকে? ক'ব পাৰিবনে উত্তৰটো কি? সময় সমাপ্ত। উত্তৰটো হৈছে মাকৈ। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো যদি ভাল লাগিছে এটা লাইক কৰি দিব আৰু এনেকুৱা সুন্দৰ ভিডিঅ' পাই থকাৰ বাবে হাতৰ আড্ডা চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।